নমস্কাৰ, মই প্লাবিতাৰ মোৰ ইউটিউব চেনেল ভাল লগা যিকোনো অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ এখন স্কুলৰ অপেনিঙত আৰু যাৰ নাম হৈছে শৈশৱ। শৈশৱ বুলি ক'লে আমি সঁচাকৈ নষ্টালজিক হৈ পৰোঁ। আমাৰ শৈশৱলৈ উভতি যাবলৈ এবাৰ নিশ্চয় মন যায়। শব্দটো শুনিলে নহয়। প্ৰধান শাখাটো আছে শিৱসাগৰ আৰু তাৰ একোটা শাখা আজি ইয়াতে অপেনিং কৰা হ'ব যোৰহাটৰ কেন্দুগুৰিৰ 1 নং বামুণগাঁও। গতিকে আহক আজি শৈশৱৰ বিষয়ে জানো। এতিয়া শৈশৱৰ ভিতৰত এটা ৰুমত উপস্থিত আছোঁ, যিটো ৰুম আপোনাৰ শিশুটোৱে দেখিলে দৰ্জাপ মাৰিব। এইফালে চাওক, জোলনাৰ পৰা আদি কৰি শিশুৱে খেলিব পৰা ইয়াতে ধুনীয়া ব্যৱস্থা কৰি থোৱা আছে। এয়া চাওক, সৰু সৰু চকী টেবুল আছে এনেকৈ ধুনীয়াকৈ। এইফালে এখন জোলনা লগাই থোৱা আছে। তাৰপাছত এইটো এটা খেলাৰ সামগ্ৰী। এইবোৰো দেখিছেনে কি ধুনীয়াকৈ খেলাৰ ব্যৱস্থা কৰি দিছে। বৰষুণ ৰ'দ বৰষুণ একোৰ পৰা টেনশ্যন নাই। ধুনীয়াকৈ আপোনাৰ শিশুটিয়ে ইয়াত সোমাই লৈ ধুনীয়াকৈ খেলিব পাৰিব আৰু আমাৰ পোৱালীকেইটাইও পূৰা এনজয় কৰি আছে এতিয়া আজিয়ে। এইটো হ'ব এটা ক্লাছৰুম আৰু ক্লাছৰুমটোৰ ভিতৰত প্ৰজেক্টৰ কাৰণে বৰ্ড লগাই থোৱা আছে ধুনীয়াকৈ আৰু টিভি ধুনীয়াকৈ লগাই থোৱা আছে। একদম ধুনীয়া এটা ডিজিটেল ক্লাছৰুম আপোনাৰ শিশুটিয়ে ইয়াৰ পৰা শৈশৱৰ পৰা পাব পাৰিব। ধুনীয়াকৈ এখন ৱাল ডেক'ৰেশ্যন কৰি থোৱা আছে। ভীম চুটকি দেখিছেনে কিমান ধুনীয়াকৈ কৰা আছে। আৰু এইফালেও সম্পূৰ্ণ হোৱাগৈ নাই, আচলতে ইনগ্ৰেশ্যন কৰিবৰ কাৰণে লৰালৰিকৈ কৰা হ'ল। আৰু আমি হোৱাৰ বাবে আমি সদৌতি উদ্যোক্তালৈকে আমি আমাৰ কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আহি থকা দিনবিলাকত আমি লিভলিহুডত এতিয়াৰ পৰাই এমপ্লয়মেণ্ট জেনেৰেশ্যন যোনটো চেল্ফ এমপ্লয়ড আমি এইখিনি এতিয়াৰ পৰাই গুৰুত্ব কৰিছোঁ। কাৰণ মিটিং শেষ হ'ল আৰু এতিয়া বিহু হুঁচৰি দল এটা আহি উপস্থিত হৈছে। তো এইবাৰ বিহু চাব গ'লোঁ। আমি এইখিনিতে আপোনালোকক চিনাকি কৰি দিবলৈ লৈছোঁ শৈশৱৰ মেনেজিং ডাইৰেক্টৰ পূৰবী বাইদেউ। আৰু এইফালে পূৰবী বাইদেউ নমস্কাৰ। আৰু আমি শৈশৱৰ বিষয়ে জানিব বিচাৰিম, শৈশৱ আচলতে হয় কি? শৈশৱ হৈছে এটা কণমানি সপোন, কণমানিসকলৰ যি সপোন, এটা সপোনৰ হাবিয়াস। শৈশৱ আমি যদি কওঁ যে শৈশৱত কেৱল যে ABCD পঢ়িব ল'ৰা ছোৱালী আহি সেইটো নহয়। শৈশৱত আহি আমাৰ শিশুসকলৰ যাতে সৰ্বাংগীন বিকাশ হয়, আধ্যাত্মিক, মানসিক, শাৰীৰিক, নৈতিক আমি সকলো দিশতে আমি গুৰুত্ব আৰোপ কৰিছোঁ। লগতে নিউ এডুকেশ্যন পলিচিৰ অনুসৰি যি ৰিজনেল লেংগুৱেজ বা অসমীয়াই হওক বা অন্যান্য ভাৰতীয় ভাষাত যি গুৰুত্ব আৰোপ কৰিবলৈ কোৱা হৈছে, যদিও আমাৰ মিডিয়াম ইংলিছ, আমি অসমীয়া বা এনেকুৱা ৰিজনেল লেংগুৱেজৰ ওপৰত গুৰুত্ব দিছোঁ আৰু বিশেষকৈ আমি নৈতিক শিক্ষাত গুৰুত্ব দিছোঁ। আৰু কিছুমান নতুন কনচেপ্ট ধৰক ফাইনেন্স ফৰ কিডছ, এনেকুৱা কিছুমান বস্তু, টপিক বুকছ, মানে আমি চব ফেচিলিটিছৰ লগতে গোটেইখিনি আনিব বিচাৰিছোঁ। শৈশৱ স্কুলখনৰ বিষয়ে আপোনালোকক অকণমান মই ক'বলৈ চেষ্টা কৰিলোঁ আৰু শৈশৱ স্কুলখন দেখুৱালোঁ। আৰু সেই শৈশৱ স্কুলখন এডভকেট মিষ্টাৰ বিজয় শংকৰ বৰবৰাৰ ঘৰতে এই স্কুলখন প্ৰতিষ্ঠা হৈছে। আৰু সেই স্কুলখনৰ বিষয়ে আমি এতিয়া বিজয় শংকৰ বৰবৰাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। তো আপুনি অকণমান কৈ দিলে ভাল পাম শৈশৱ স্কুলখনৰ বিষয়ে।
হয় আচলতে মোৰ মিছেছে যোৰহাটত আজি স্থাপন কৰিছে, ইনগ্ৰেশ্যন আজি হৈছে। গতিকে মোৰ মিছেছৰ এইটো খুব সুন্দৰ এটা পদক্ষেপ বুলিয়ে মই তেওঁক ক'ব লাগিব, যিহেতু তেওঁ অত্যাধুনিক পদ্ধতিৰে স্কুলখনৰ আচলতে যিবিলাক আপোনাৰ টকিং বুকছ আছে, আমাৰ কিতাপে কথা ক'ব। আচলতে আজিকালি দেখা যায় ল'ৰা ছোৱালীবিলাক মোবাইল ফোনটোৰ লগত ব্যস্ত। গতিকে আমি এনেকুৱা এটা ইলেক্ট্ৰনিক ডিভাইচৰ দ্বাৰা তেওঁলোকক আচলতে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছোঁ, য'ত আমাৰ এটা ডিভাইচ আছে, ইলেক্ট্ৰনিক ডিভাইচ। কিতাপখনত আপোনাৰ টাচ কৰি দিয়া লগালগ, ছাপ'জ আপুনি মেকুৰীটোক যদি টাচ কৰি দিয়ে, আপুনি কেট বুলি ক'ব, মেকুৰী শব্দটো শুনাই দিব, তাৰমানে আপোনাৰ প্ৰনাউন্সিয়েশ্যনটো শুদ্ধ হ'ব। ইয়াত যিটো লিখা আছে এইটো এই ডলফিনটোৱে কৈ দিয়ে, বেলেগ ইণ্টাৰেষ্টিং চোন। পুৰা শব্দ দি দিছে। অত্যাধুনিক পদ্ধতি শিক্ষা নিয়ন্ত্ৰিত ক্লাছৰুমৰ ইয়াত ব্যৱস্থা কৰা হৈছে, ডিজিটেল ক্লাছৰুমৰ ব্যৱস্থা কৰা হৈছে। কিন্তু এইখিনিৰ লগতে আমাৰ পৰম্পৰা আৰু আধ্যাত্মিকতাৰ শিক্ষাৰো তেখেতসকলে ব্যৱস্থা কৰিছে। গতিকে সংগীতা দেৱী আৰু তেওঁলোকৰ টীমটোক মই আচলতে ধন্যবাদো জনাইছোঁ। আৰু আমাৰ ঘৰত এই অনুষ্ঠানটো কৰাৰ বাবে আচলতে মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এটা বস্তু ইয়াতে দেখিছোঁ, এইফালে চব দেখিছেনে, বেগ, চাৰ্ট, টাই এইবোৰ চব আছে। এইবোৰ বস্তু মানে যেতিয়া এই স্কুলখনৰ এডমিশ্যন লোৱা হ'ব তেতিয়া এই বেগটো, এইবোৰ ইউনিফৰ্ম চব দিয়া হ'ব। আৰু ইয়াৰ ভিতৰতো আছে এইখিনি চব কিতাপ আছে, বহি আছে। এইবোৰ এডমিশ্যন লোৱাৰ লগে লগে এইখিনি বস্তু শিশুটিয়ে আপোনালোকৰ পাই যাব। এইবোৰ এইয়া দেখিছেনে, শিশুটিক স্কুললৈ আহিবলৈ যিকেইটা বস্তুৰ প্ৰয়োজন হয় গোটেইখিনি সামগ্ৰী এডমিশ্যন লোৱাৰ লগে লগে পাই যাব। দেখিছেনে, ৰঙলৈকে সৈতে আই কাৰ্ড, এয়া পেঞ্চিল বক্স, বুকছ, ইউনিফৰ্ম চব। এডমিশ্যনটো 5000 ৰুপিজ মাত্ৰ। আৰু আপোনালোকে গোটেইখিনি ব্যৱস্থা পাব। ইমান ধুনীয়া, ইমান ইণ্টাৰেষ্ট লাগিছে, মোৰে নিজে পঢ়ো লাগি গৈছে। ইয়াতে আহি একদম সৰু গালটোলৈ উভতি যাবলৈ মন গৈছে। মোৰ মিছেছে এটা মানে কনচেপ্ট লৈছে যে ইয়াত আমি 2মহীয়া, 3মহীয়া বা 1 বছৰীয়া, 1.5 বছৰীয়া শিশুসকলক গোটেই দিনটো চোৱা চিতাৰ দায়িত্ব তেখেতসকলে ল'ম বুলি ঠিক কৰিছে। আৰু ইয়াত সুন্দৰ আচলতে সৰু সৰু বিচনাৰ পৰা আৰম্ভ কৰি, গতিকে তেওঁলোকৰ পেম্পাৰ্ছ সলোৱাৰ পৰা আৰম্ভ কৰি বা তেওঁলোকক সময় খোৱাৰ বাবে সকলোখিনি ব্যৱস্থা কৰিছে। আৰু তাৰ কাৰণে বিভিন্ন জেগাত বিভিন্ন মানুহৰ ব্যৱস্থা কৰিছে। গতিকে পাৰ ঘণ্টা হিচাপত লৈছে আচলতে খুব মিনিমাম এটা পইচা 30 টকাৰ পৰা 50 টকা পাৰ ঘণ্টা তেওঁলোকে ব্যৱস্থা কৰিছে। আপোনালোকক চিনাকি কৰিবলৈ লৈছোঁ শৈশৱৰ প্ৰিন্সিপালকে আদি কৰি ইয়াৰ টিচিং ষ্টাফ আৰু কেয়াৰটেকাৰ সকলোকে। এয়া প্ৰথমে আমাৰ সংগীতা শৰ্মা প্ৰিন্সিপাল হয়। আৰু এই শৈশৱ স্কুলখন আজি নতুনকৈ ইনগ্ৰেশ্যন কৰা হৈছে, তাৰ কাৰণে গোটেই টীমটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা, মোৰ চেনেলৰ সমূহ দৰ্শকৰ ফালৰ পৰা সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাইজে গম পাব, ইয়াৰ জৰিয়তে সকলোৱে গম পাব। আহক, সকলোকে আহ্বান জনাইছোঁ, আহক আমি নতুনকৈ আৰম্ভ কৰিবলৈ লোৱা এই অনুষ্ঠানটি আমাক উৎসাহ দিয়ক। আচলতে পঢ়াটো আচলতে এতিয়া বুজা নহয়, আমি খেলা ধূলাৰ মাধ্যমেৰে সকলোখিনিয়ে থাকিব আমাৰ ইয়াত। আৰ্ট এণ্ড ক্ৰাফ্টৰ পৰা ধৰি ধৰা গীত, মাত, নৃত্য সকলোখিনি দিশতে আমি আগবঢ়াই লৈ যাম বুলি আশা কৰিছোঁ। আৰু আমাৰ ইয়াত শিক্ষয়িত্ৰীসকলো আছে। আপোনাৰ নামটো? পংখী কলিতা। আপোনাৰ? পঞ্চমী বৰা। আপোনাৰ? আপোনাৰ আৰু সংগীতা দত্ত। ধুনীয়াকৈ শৈশৱ স্কুলখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু লগতে বিহু চিহু নাচিলোঁ, ধুনীয়াকৈ এনজয় কৰিলোঁ। বাকী আপোনালোকৰ শিশুটিক যদি এই স্কুলখনত দিব বিচাৰে তেতিয়াহ'লে এটা সুন্দৰ ভৱিষ্যত হ'ব পাৰে বুলি মই মনৰ পৰা বিশ্বাস ৰাখিছোঁ। আৰু এবাৰ চিন্তা কৰি চাব, আৰু আপোনালোকে আহিব, চাব শৈশৱ স্কুলখন আৰু ভাল পাব নিশ্চয়। গতিকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। গতিকে পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।